Oi partner, নমস্কাৰ welcome back to my YouTube channel Robin RK Kolita. So friends, আজি কথা এটি ক'বলৈ আহিলোঁ যে আপোনালোকে হয়তো সকলোৱে শুনি আছে যে দিহিং পাটকাই এটা বহুত সকলোৰে আটাইৰে পৰিচিত নাম যে দিহিং পাটকাই আমি ফেচবুক হওক হোৱাটছএপ হওক ইউটিউব হওক তো সকলোতে আমি দেখি আছোঁ চ' একচুৱেলি দিহিং পাটকাইনো কি চ' আজি আপোনালোকক ইয়াৰ বিষয়ে থুলমূলকৈ কিছু আভাস দিবলৈ চেষ্টা কৰিম চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনেই দিহিং পাটকাই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা মিলি মুঠ 110 বৰ্গ স্কোৱাৰ কিলোমিটাৰ ভূমিৰে আগুৰি থকা এইখনেই আমাৰ মৰমৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী অথবা দিহিং পাটকাই অভয়াৰণ্য। এই অভয়াৰণ্যখনক ৱাইল্ড লাইফ চেঞ্চুৰী অথবা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে 2004 চনৰ 13 জুন তাৰিখে। মই ক'বলৈ বিচাৰিছোঁ যে বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বিষয়ে যিখন অভয়াৰণ্য পাটকাই পৰ্বতৰ নামনিত অৱস্থিত। বৰ্ষাৰণ্যখনৰ মাজেৰে বৈ যোৱা দিহিং নৈখনৰ নামেৰে নামকৰণ কৰা হৈছে এই অভয়াৰণ্যখনৰ। এই বৰ্ষাৰণ্যখনত আছে তিনিটা অংশ। এটা হৈছে আপাৰ দিচাং ৱেষ্ট ৰিজাৰ্ভ ফৰেষ্ট, দিৰক বৰ্ষাৰণ্য বা দিৰক ৰেইন ফৰেষ্ট, আৰু এটা আছে জয়পুৰ বৰ্ষাৰণ্যৰ এটি অংশ। এমেজন অফ নৰ্থ ইষ্টখনক গোটেই বিশ্ববাসীৰ আগত চিনাকি কৰাই দিলে নেচাৰ্ছ বেকন নামৰ এটা NGOই, যাক নেতৃত্ব দিছিল প্ৰকৃতিবিদ ছৈমুদ্দিন দত্তই। আৰু আপুনি জানিলে আচৰিত হ'ব, এই অভয়াৰণ্যখনত আছে 46টা মেমেলছৰ প্ৰজাতি, 286টা চৰাইৰ প্ৰজাতি আৰু 276টা পখিলাৰ বাটাৰফ্লাইৰ প্ৰজাতি, 71টা ৰেপটাইলছৰ প্ৰজাতি আৰু 70টা গেকন ফ্লাইজৰ প্ৰজাতি। এইবোৰৰ উপৰিও 2010 চনত প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এটা নতুন খবৰ, আৰু এই নতুন খবৰটো জনা হ'ল যে দিহিং পাটকাই অভয়াৰণ্যত আছে 7বিধ বেলেগ বেলেগ ধৰণৰ উইল্ডকেটৰ প্ৰজাতি, আৰু এই 7বিধ বেলেগ বেলেগ প্ৰজাতিৰ উইল্ডকেটৰ প্ৰজাতিৰ ফটো সংগ্ৰহ কৰিলে কাশ্মীৰী কাকতি নামৰ এজন কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ ডক্টৰেট কৰি থকা PhD কৰি থকা এজন গৱেষিকাই। আৰু আপুনি জানিলে আচৰিত হ'ব যে আমাৰ এই দিহিং পাটকাইখনে গোটেই পৃথিৱীৰ ভিতৰতে এনেকুৱা এখন অভয়াৰণ্য য'ত 7বিধ বেলেগ বেলেগ উইল্ডকেটৰ প্ৰজাতি স্পেচিছ পোৱা যায়। ভাৰতৰ মুঠ 15টা স্তন্যপায়ী প্ৰাণীৰ ভিতৰত 7টা স্তন্যপায়ী প্ৰাণী কেৱল দিহিং পাটকাইতহে পোৱা যায়, উপলব্ধ আছে। জীৱ জন্তুবোৰৰ উপৰিও বিভিন্ন ধৰণৰ গছ গছনি ফল ফুলনি দেখা যায়, যিবোৰ গছ গছনি আমাৰ গাঁৱে ভূঞে বা চহৰে নগৰে দেখিবলৈ পোৱা নাযায়। মিনিষ্ট্ৰী অৱ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ অৱ ইণ্ডিয়াই কল ইণ্ডিয়া লিমিটেডক অনুমোদন জনাইছে কয়লা খননৰ নতুন প্ৰকল্প। এই অনুমোদন অনুসৰি বৰ্ষাৰণ্যখনৰ 98.5 হেক্টৰ ভূমিলৈ নামি আহিব এক ভাবুকি। ছ'চিয়েল মিডিয়া যোগে এই বৰ্ষাৰণ্যখনৰ ৰক্ষণৰ বাবে বহু লোকে প্ৰতিবাদ কৰিছে। হয়তো অনাগত দিনত আমি জলবায়ুৰ বিস্তাৰ ক্ষতি দেখিবলৈ পোৱা যাব, সেইবাবে আমি সকলোৱে একজোট হৈ আগুৱাই আহিব লাগিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।